আজি আমি আহিছোঁ মান্দাকাটালৈ ফুৰিবৰ কাৰণে। আৰু এয়া চাওক মান্দাকাটাৰ ৰাস্তা, কি সুন্দৰ ৰাস্তা। আপোনালোকেও আহিব পাৰে। এই একদম সুন্দৰ ধুনীয়া পৰিৱেশ। আৰু ইয়াত চাহপাতৰ বাগিচা সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। এয়া মান্দাকাটা, কি সুন্দৰ পৰিৱেশ। পিউৰ অক্সিজেন, অক্সিজেন। এতিয়া আমি আহি মান্দাকাটা পাম। এতিয়া মান্দাকাটা ৰাস্তা এইবিলাক হৈছে চাহপাত বাগিচা, চাহপাতৰ খেতি। চাৰিওফালে পাহাৰত এয়া আপোনালোকে ভিডিঅ' চাই কেনে পেলাই আপোনালোকে মোক জনাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এয়া চাবলগীয়া জেগা ঠাই এইবিলাক। আপোনালোকেও আহিব পাৰে ফুৰিবৰ কাৰণে মান্দাকাটালৈ। এয়া কি সুন্দৰ পৰিৱেশ। চাই এই চেনেলটো কেনে পালে আপোনালোক কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি আজি ৰাতিপুৱা আহিছোঁ, মই আৰু মোৰ লগৰ মিণ্টু দাস। আমি দুজনে আজি ৰাতিপুৱা ফুৰিবৰ কাৰণে আহিছোঁ মান্দাকাটালৈ। এয়া মান্দাকাটাৰ পূৰা ভৰপূৰ। তাৰফালে আমাৰ এয়া চাওক, এইখন ধাবা, এইখন এতিয়া আমি আহি পালোঁ। এয়া মান্দাকাটা পাৰ্ক এখন সৰু সুৰা আৰু এইবিলাক ফলৰে এইবিলাক হৈছে আমাৰ মধুৰিআম। এইবিলাক চব মধুৰিআমে আৰু এইটো ধুনীয়া সুন্দৰ ফিচাৰী এইটো ইফালে। আৰু আমি ইয়াতে আহিছোঁ আজি আমি দুজনে। এইবিলাক চব মধুৰিআমে আৰু এইফালে চব পাহাৰ, সুন্দৰ পাহাৰ এইবিলাক। ইয়াৰ বহাৰ কাৰণে বহুত সুবিধা ঠাই বহাৰ কাৰণে এইবিলাক চাওক, এই বাঁহৰে বহাৰ কি সুন্দৰ ঠাই, বহিব পাৰি ইয়াতে, এনজয় কৰিব পাৰি। আপোনালোক আহক চাবৰ কাৰণে, বিৰাট এনজয় হয় ইয়াতে। এইবিলাক সুন্দৰ ঠাই যাব পাৰি ইফালে। কি মজাত ঠাই, চাই লওক। এইবিলাকত আপোনালোক আহিব লাগে ফুৰিবৰ কাৰণে, এনজয় কৰিব পাৰি। এইবিলাক আছে পাহাৰ, সুন্দৰ সুন্দৰ জীয়া গাছ এইবিলাক।